কৃষ্ণ জয়গুৰু শংকৰ। আজি ভিডিঅ'টো আমি হেঙালপাৰা প্ৰাথমিক শাখাই আয়োজিত কৰা ২৯ সংখ্যক শিশু যুৱ আৰু আই মাতৃ সমাৰোহৰ পৰা আৰম্ভ কৰিছোঁ। ইয়াত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে। কবিতা আবৃত্তি, তৰ্ক প্ৰতিযোগিতা, বক্তৃতা প্ৰতিযোগিতা, ৰচনা লিখা আদি বিভিন্ন প্ৰতিযোগিতা হৈ আছে। আহিয়েই কিবা মনটো ভাল লাগি গৈছে। আমাৰ ডাঙৰ বাবা আশীষ আয়ান চহৰীয়াইও বক্তৃতা প্ৰদান কৰি প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। আপোনালোকে চাই কেনেকুৱা পালে জনাব দেই। কৃষ্ণ কণ কণ মাইনাহঁতেও বৰ ধুনীয়া কবিতা আবৃত্তি কৰিছে, চাই ভাল লাগি গৈছে। আজিৰ এই বক্তৃতা প্ৰতিযোগিতা আমাৰ কামত পৰিছে শিশু কৃষ্ণ। যেতিয়াই ধৰ্ম জ্ঞান আৰু অধৰ্মৰ প্ৰাদুৰ্ভাৱ হয়, তেতিয়াই পৰম ব্ৰহ্মই দুষ্ট দমন আৰু সংযম পালনৰ অৰ্থে নানা অৱতাৰ গ্ৰহণ কৰে। এই অৰ্থেই ভগৱান শ্ৰীকৃষ্ণৰ বসুদেৱ আৰু দৈৱকী অষ্টমটি সন্তান হিচাপে সংসাৰ কাৰাগাৰত জন্মগ্ৰহণ কৰিছিল। সেইগৰাকী বসুদেৱ নন্দন কৃষ্ণৰ শৈশৱকালীন পৰিঘটনাসমূহ আলোচনা কৰিবলৈ গ'লে আমি মহাপুৰুষ গুৰুজনাৰ কীৰ্তন ঘোষা শিশুলীলা অধ্যায়ত সবিস্তাৰে পাম। হে মা আই নমস্ত। কৃষ্ণক নন্দৰ ঘৰত থৈ যোগমায়া লৈ অহাৰ পৰা সমগ্ৰ ঘটনাই নতুন গতি লয়। কংসৰ নিৰ্দেশ মৰ্মে কৃষ্ণক হত্যা কৰিবলৈ পুতনা, অগাধুৰ, বকাসুৰ আদি দৈত্য দানৱে গোকুলত প্ৰৱেশ কৰিছিল আৰু সকলোৱে কৃষ্ণৰ হাতত পৰাজয় বৰণ কৰিছিল। শিশুকালীন সময়তে কৃষ্ণ কালিনাগক দমন, গোবৰ্ধন পৰ্বত ধাৰণ, মুখ মেলি মাতৃ বিশ্ব ব্ৰহ্মাণ্ড দেখুৱাই দৰে অলৌকিক কাৰ্যও প্ৰদৰ্শন কৰিছিল। এই আটাইবোৰ কাৰ্যৰ পৰাই আমি ইয়াকে ক'ব পাৰোঁ যে কৃষ্ণ সাধাৰণ শিশু হৈও অসাধাৰণ আছিল। আন শিশুৰ দৰেই তেওঁ দধি চুৰ কৰা, ভাণ্ড ভঙা, সমনীয়াৰ সৈতে কাজিয়া কৰাৰ দৰে দুষ্টামিও কৰিছিল। সাধাৰণ অৰ্থত দুষ্টামি কৰিলেও শিশু কৃষ্ণৰ পিতৃ আৰু মাতৃৰ প্ৰতি আছিল অগাধ ভক্তি আৰু সন্মান। এই কথা আমি প্ৰত্যেকগৰাকী শিশুৱে আদৰ্শ হিচাপে গ্ৰহণ কৰা উচিত। নিজৰ চাৰিত্ৰিক বৈশিষ্ট্যৰে তেওঁ মানৱ প্ৰেমৰ প্ৰকাশ কৰি সমাজত সৰু-বৰ সকলোৰে মাজত একতাৰ বীজ ৰোপণ কৰিছিল। গোবৰ্ধন পৰ্বত ধাৰণ কৰি কৃষ্ণই নিজ ভক্তক বিপদৰ পৰা ৰক্ষা কৰি একশৰণৰ মূল তত্ত্ব প্ৰকাশ কৰিছে। কৃষ্ণৰ শিশুকালৰ আটাইবোৰ ঘটনাই সদায় সত্য, সুন্দৰ আৰু সুৰৰ জয় যে নিশ্চিত, এই সত্যক প্ৰকাশ কৰিছে। কালিনাগৰ পত্নীসকলৰ প্ৰতি তেওঁ সহানুভূতি দেখুৱাই ভকতৰ যে ক্ষমাই সুখম, এই সত্যক প্ৰমাণিত কৰিছে। কৃষ্ণৰ জন্মৰ সময়ত চৌদিশে কুণ্ঠ হোৱা পোহৰক কেন্দ্ৰ কৰি আমি ইয়াকে ক'ব পাৰোঁ যে হৃদয়ত কৃষ্ণদেৱক জাগ্ৰত কৰিব পাৰিলে কাৰাগাৰৰ আন্ধাৰ নাশ হোৱাৰ দৰে আমাৰ অজ্ঞান আন্ধাৰো নাশ হ'ব। হে মা আই নমস্ত। সামৰি আমি ইয়াকে কওঁ যে শিশু কৃষ্ণৰ
আমাৰ শিশু বক্তাৰ ভাষণ শুনি আপোনালোকে কেনেকুৱা পালে তাক আশীৰ্বাদ কৰিব দেই, সি যেন আৰু আগবাঢ়ি যাব পাৰে। কৃষ্ণ। ভাবে হৈছে আমাৰ পৰম সন্মানীয় অৰ্জুন এজন প্ৰভুজনা আৰু আজি আমাৰ মাজত তেখেতক আমি যথেষ্ট